हेलो गाइस আজি আমি আহিলো অলগুৱাত ফেষ্টিভেল হৈ আছে এই ফেষ্টিভেল বহুত ডাঙৰকৈ পতা হয় আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা দেশ বিদেশৰ পৰা মানুহ আহে চাবলৈ আৰু দৰ্শন কৰিবলৈ আমিও আহিলো চাবলৈ ইয়াত আছে 500 বছৰ পুৰণা মৃতদেহ এই মৃতদেহটো মৃত্যু হৈছিল 1552 চনতে গোৱাত সকলোৱে মৃতদেহটোক ভগৱান হিচাপে মানে এয়া ভিতৰৰ পৰিবেশটো সঁচাকৈ বহুত এটা ভাল লগা পৰিবেশ আৰু কি অদ্ভুত ঘটনা নহয়নে বাৰু আমি এই মৃতদেহৰ কথা মানুহৰ মুখে মুখে শুনিহে আছিলো আজি আহি নিজ চকুৱে চালো চাই সঁচাকৈ আচৰিত হলো 100-200 বছৰ নহয় 500 বছৰ পুৰণা মৃতদেহ আজিলৈকে এই মৃতদেহটো এনেকৈ ৰখা হৈছে আহকচোন চাও মৃতদেহটো কেনেকৈনো আনিছিলে এই ৰথখনতে মৃতদেহটো এটা চাৰ্জৰ পৰা আনটো চাৰ্জলৈ লৈ আহিছিলে এইটো চাৰ্জতে আছে মৃতদেহটো বহুতে এটা ডাঙৰ চাৰ্জ হয় আৰু ইয়াৰ বিষয়ে কিছু নজনা কথা জানিব পাৰিলো বহুতে বেছি ভাল লাগিল যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে বাই